নথকালৈকে যে পৰেশখন থকালৈকে আলফা আই থাকিব তাৰ সেইটো কথা নহয় নল মৰি গজালি ওলাই থাকিব পৰেশ বৰুৱা ডাঙৰীয়াও আলোচনাত আহিব লাগে কাৰণ তেখেতে কি ভাবিছে নাজানো এই গণতন্ত্ৰ এনেকুৱা ধৰণৰ আমাক হৈছে বান্ধি পিনি সংবিধান এনেকুৱা ধৰণৰ ভাই আমাক এপুৰালে আমি কত মাত মাতিব নোৱাৰো আজি এটা অসমতে মাত মাৰো আজি অসমৰ যিবিলাক সেক্ৰেটাৰী আছে কেইজন সেক্ৰেটাৰী চিফ সেক্ৰেটাৰী হলো বাহিৰৰ পানী অন্যান্য পুলিচ বিষয়া হলো বাহিৰৰ পৰা আহি কি কৰে আমাক ডমিনেট কৰি আছে আনি হ'ব এইটো কমপ্লিট হোৱাৰ পিছত গাঁৱত যাম গাঁৱত থাকিম ঠিক থ্যাংক ইউ ভিডিঅ'नि ফুটেजाव खोनाखाबाय आलफानि थांखि बिथांखिया जानो थांगासिनो दं बेबायदि समाव प्रमद बर' सारा गावनि गोसो गोरबोजों जोबोद बिथांमोननि खाथियाव गोसो गोरबोजों बिथांमोननि खाथियाव गोजोननाय जासिहरो जोबोद बाख्नायथाव लोगोसे आंनि गोसो गोरबोजों आं प्रमद बर' सारनाव मोनसे सोंलु खालामो परेश बरुवा फैयालासिनो जुदि आलफानि अबेबा हानजाया जुदि दिल्ली सरकारजों गावसिनि थांखि गावसिनि दाबिया जुदि जानो थाङोब्ला जोबोद लाजिथावना जागोन बर' हारिनि एकता जोबोद लाजिथावना जागोन টেবুলৰ যুদ্ধ এই টেবুল যুদ্ধৰ কাৰণে আমি কেনেকুৱা ভাবে মানে প্ৰস্তুত হ'ব লাগিব ইয়াৰ কাৰণে কি বস্তু আমাক লাগিব আৰু ইয়াৰ অৰ্থ নহয় যে আলোচনা যোৱাৰ আগতে আমাক কিছুমানে কয় এৰা ধৰা শব্দবিলাক ব্যৱহাৰ কৰে তেখেতেতো কোৰানে জানিছে এৰা ধৰা কৰিবলৈ গ'লে কি থাকিব একোৱে নাথাকে এৰা ধৰা কৰিব গ'লে একোৱে নাথাকে আৰু এতিয়া সাধাৰণ এতিয়া ধৰক বড়ো চুক্তি অন্যান্য কাৰ্বি চুক্তি সকলোৱে জানিছে সকলোৱে লাহে লাহে মানে মূৰ দাঙি উঠিছে এইটো আমাক এনেকুৱা প্ৰতাৰণা কৰিলে কেৱল মাত্ৰ এই আলোচনাৰ পৰা এনেকুৱাবিলাক তথাকথিত আলোচনাৰ পৰা কোনে লাভৱান হয় এই কথাটো আপোনালোকে গম পাইছে আমি যেতিয়া परेश बरुवा फैयालासिनो जुदि अबेबा आलफानि हानजाया भारत सरकारजों जुदि गावसिनि दाबि बायदि एकता जायोब्ला बेखौ जों मोनसे सोंलु खालामो प्रमद बर' सारा गावनि गोसो गोरबोजों आलफानि भारत सरकारजों एकर्ड बा भारत सरकारनि खाथियाव गावसिनि दाबिखौ सावरायलायनानै जाफुंनो थांगासिनो दं बेबायदि समाव बिथांमोननि खाथियाव गावनि गोसो गोरबोजों गोजोननाय जासिहरो जोबोद बाख्नायथाव लोगोसे आं दिनैनि समाव प्रमद बर' सारनाव मोनसे सोंलु खालामो परेश बरुवा फैयालासिनो जुदि एकता जायोब्ला बिथांमोननि माखासे हानजा जुदि भारत सरकारजों एकर्डखौ जाफुङोब्ला जोबोद बर' हारिनि थाखाय लाजिथावना ইয়াত যিসকল ব্যক্তি বহি আছে বিশেষকৈ হিৰেন্দ্ৰ শইকীয়াই অসম ভাৰত সংঘাত উৰ পেলাবৰ কাৰণে আমি যি পিচিজি গঠন কৰিছিলো তেখেত তাতে এজন সক্ৰিয় সদস্য আছিলে আৰু সেইকাৰণে তেখেতৰ অভিজ্ঞতা আছে কেনেকৈ কি ধৰণৰ আলোচনাৰে পাতনি মেলিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক প্ৰতাৰণা কৰিব নোৱাৰে আৰু আমি এটা যে ৰাজনৈতিকভাৱে আমি যে টেবুল ফাইট কৰিব পাৰো বা কৰিবলৈ হলে কেনেকুৱা অভিজ্ঞতা লাগিব কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কেনেকুৱা ধৰণৰ ৰণকৌশল এটো ৰণকৌশল ইও এখন যুদ্ধ টেবুলৰ যুদ্ধ এই টেবুল যুদ্ধৰ কাৰণে আমি কেনেকুৱা ভাবে মানে প্ৰস্তুত হ'ব লাগিব ইয়াৰ কাৰণে কি বস্তু আমাক লাগিব আৰু ইয়াৰ অৰ্থ নহয় যে আলোচনা যোৱাৰ আগতে আমাক কিছুমানে কয় এৰা ধৰা শব্দবিলাক ব্যৱহাৰ কৰে তেখেতেতো কোৰানে জানিছে এৰা ধৰা কৰিবলৈ গ'লে কি থাকিব একোৱে নাথাকে এৰা ধৰা কৰিব গ'লে একোৱে নাথাকে আৰু এতিয়া সাধাৰণ এতিয়া ধৰক বড়ো চুক্তি অন্যান্য কাৰ্বি চুক্তি সকলোৱে জানিছে সকলোৱে লাহে লাহে মানে মূৰ দাঙি উঠিছে এইটো আমাক এনেকুৱা প্ৰতাৰণা কৰিলে কেৱল মাত্ৰ এই আলোচনাৰ পৰা এনেকুৱাবিলাক তথাকথিত আলোচনাৰ পৰা কোনে লাভৱান হয় এই কথাটো আপোনালোকে গম পাইছে আমি যেতিয়া 1985 চনত যেটো আশুৰ লগত চুক্তি হ'ল এটা মাছ নিখা কৰিলে একেবাৰে টোপনি লালকাল দিয়া নিচিনা হৈছে আমাৰ গণ্যমান্য ব্যক্তি বিশেষকৈ আমাৰ প্ৰয়াত নিবান বৰা তেখেতো শুয়ে থাকিলে তেখেতো এজন ডেলিগেশ্যন আছিল তেখেতো শুয়ে থাকিলে গমেই নাপালে কেতিয়া চুক্তি হ'ল আৰু এনেকুৱা ধৰণৰ চুক্তি কৰিলে আমাৰ যিসকল নেতাই গৈছিলে চুক্তিৰ কেনে ক্লোজ অফ গ্যাৰান্টি বোলাটো কতো নাই ক্লোজ অফ গ্যাৰান্টি বোলা কতো নাই এই চুক্তি কেতিয়া ইমপ্লিমেন্টেশন হ'ব আৰু কেনেকৈ ইয়াক ইমপ্লিমেন্টেশন কৰিব তাত কোনো তেনেকৈ বিখত ব্যাখ্যা নাথাকিলে আৰু যিসকল আছিলে
তেখেতসকলেও সেইটো পূৰত কোনোদিনে তেনেকুৱাবিলাক সমস্যা বা বিষয় ইছ্যু এটা মানে নিজৰ পক্ষত আনিবৰ কাৰণে চুক্তি কৰা নাইতো। আজি আমাৰ যিসকল এতিয়া উদীয়মান আমাৰ নেতা আছে তেখেতসকলেতো আজিলৈকে কোনো এখন চুক্তি কৰি পৰা নাই ভাৰতীয় যিবিলাক আমোলাৰ লগত, আমোলাৰ যি কূট কৌশল ৰণকৌশল আৰু ইহঁতৰ আপোনালোকে চাওক আমোলাৰ যিবিলাক বহে বেষ্ট অফ দ্য বেষ্ট টেলেণ্ট থকা ইহঁতে কৌশলো হওক মেধাবৃত্তিতে হওক এনেকুৱা ধৰণৰ ইহঁতি লৈ আহিব কৌশল লৈ আহিব। তাত আমি যদি একেবাৰে পৰিপুষ্ট নহওঁ আৰু ইহঁতৰ আৰম্ভণিৰ পৰাই যদি ইহঁতৰ মুভমেণ্টবিলাক নেজানো কি পদক্ষেপ ল'ব কেনেকৈ বহুৱাবলৈ বিচাৰিছে তেতিয়া যদি নেজানো এইবিলাক আমি মানে গঁৰালত সোমাবই লাগিব আৰু উপায় নাই। তাতে গৈ আপুনি উলংগ হৈ আপুনি গুচি আহক এইবিলাক হৈ আছেতো। আৰু যিবিলাক আন্তঃৰাষ্ট্ৰীয় চুক্তিবিলাক হৈছে বিভিন্ন দেশত এই ধৰণৰ সংঘাত সশস্ত্ৰ বিপ্লৱৰ যিবিলাক সংঘাত দুই পক্ষৰ ৰাষ্ট্ৰ আৰু বিপ্লৱী সংগঠনৰ মাজত যিবিলাক আলোচনা হয় চৌকল যি পিষ্টক বুলি কয় কি ৰাষ্ট্ৰপক্ষ মানে পিষ্টক ক'ব আমি কম প্ৰকৃতাৰ্থ আমি সংঘাত সমাধানৰ আলোচনা টক্স হ'ব মানে কনফ্লিক্ট ৰিজলিউশ্যন টক্স হোৱাটো বা সেইটো আমি পোষকতা কৰোঁ। তাত আপুনি যে ৰাষ্ট্ৰপক্ষে বিভিন্ন ধৰণৰ লগাই আছে আলোচনাৰ নামত আলোচনা এটা কিছুমানে আমাক দিহাপৰাও কৈছে আমি দিহাপৰাৰ আন্তৰিকতাই আমাৰ ক্ষোভ নাই আন্তৰিকতাই লৈছো খুব মানে হৃদয়ৰ পৰা আমি কথাবিলাক শুনো আৰু সেইকাৰণে ৰিচিপ্ৰিকেশ্যন কৰিবলৈ আমাৰ সহজ হয়। এটা জাতিৰ ইছ্যুত এটা জাতিৰ জ্বলন্ত দলিল আছে সকলো আমি এতিয়া মডাৰ্ণ হিষ্ট্ৰীত আমি পাব পাৰোঁ যেনেকৈ হংকং ঘূৰাই পাইছে মেকাও ঘূৰাই পাইছে এইবোৰ মডাৰ্ণ হিষ্ট্ৰীত থকা এইবিলাক চুক্তি যে আজি অসম উন্নতি হৈছে কাৰ মুখত শুনো অকল ৰাজনৈতিক নেতাবিলাকৰ আৰু এই ৰাজনৈতিক নেতাবিলাকৰ হেণ্ডছমেন তেখেতসকলৰ হেণ্ডছমেন কিছুমান থাকে এই হেণ্ডছমেন বিলাকে কিন্তু এইটো ছাপোৰ্ট কৰে। আজি অসমৰ উন্নতি হৈছে কি উন্নতি হৈছে আৰু অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে সমান অধিকাৰ পাইছে নেকি? মই যি গোষ্ঠীৰ পৰা নাহক লাগে কিন্তু এটা জ্বলন্ত প্ৰমাণ দিব বিচাৰো যে সকলো জনগোষ্ঠীয়ে যদি ইয়াত গণতন্ত্ৰৰ সম অধিকাৰ পাইছে তেতিয়াহ'লে আজিলৈকে মৰাণ মটকৰ মানে এটাও আজি দুটা কাম মৰাণ মটকৰ এটাও মিনিষ্টাৰ পাব নালাগে এনেকুৱা এইটো যোগ্যতা নাই নেকি? যিটো নেকি মৰাণ মটক এই জাতিটো এনেকুৱা এই দুটা জাতি একেটাই আছিলে ইয়াতে ব্ৰিটিছে দুভাগ কৰি পেলালে ধৰ্মগুৰুসকলে দুভাগ কৰি পেলালে। আমাৰ যিবিলাক গণতন্ত্ৰ ইয়াত চলি আছে ৰাজনৈতিক নেতাবিলাকৰ আজি যদি যিটো ইহঁতৰ মানে নমিনেশ্যন ছাবমিট কৰে যিটো ইহঁতৰ সম্পত্তি দেখায় শ্ব' কৰে যে আমাৰ ইমান আছে এতিয়া যেতিয়া ইহঁতে 5 বছৰ থাকে কোনোবা সোধেনে কিমান সম্পত্তি হৈছে কেৱল এই গণতন্ত্ৰৰ যোগেদি ৰাজনীতিৰ নেতাৰ ধন সম্পত্তি ইহঁতে ৰাজভোগ কৰে এই গণতন্ত্ৰৰ যোগেদি আৰু সেই নেতাসকলক বুদ্ধিজীৱীয়ে হওক আমাৰ মানে সামাজিক সংগঠন জাতীয় সংগঠনবিলাকৰ কিছু মই সকলোকে কোৱা নাই সেইবিলাকৰহে বেছি ধন সম্পত্তি বাঢ়ে লগত ঠিকাদাৰসকলো বাঢ়িব সাধাৰণ মানুহ সাধাৰণভাৱে কোনো ধৰণৰ উপকৃত হোৱা নাই। এই গণতন্ত্ৰৰ মানে যোগে আমি যদি ছাপোৰ্ট কৰি আমি যদি আলোচনাত বহিব লগা হয় তেতিয়া কিন্তু আমি আকৌ পৰাজয় বৰণ কৰিম। এই যে গণতন্ত্ৰক ছাপোৰ্ট দি আমি কৈছো ভাৰতীয় গণতন্ত্ৰক আমি ছাপোৰ্ট কৰিব নোৱাৰো আৰু সংবিধানৰ ছাপোৰ্ট সংবিধানে আমাৰতো সংবিধানখনেইতো আমাক ছাপ্ৰেছ কৰি ৰাখিছে সংবিধানখনেই ছাপ্ৰেছ কৰি আছে। ইয়াৰ পৰা আমি কি বিচাৰো আমাৰ এটা পথ এটা লাগিব বিকল্প পথ লাগিব এই বিকল্প পথটো আপোনালোকে চিন্তা কৰিবলৈ আমাৰ মাননীয় যিসকল পেনেলত আছে বিভিন্ন দল সংগঠন নেতা আছে বুদ্ধিজীৱী আছে এইসকলো আজি চিন্তা কৰাৰ দায়িত্ব আছে। নহ'লে জাতি কৰিলে আমি মানে জাতি গৌৰৱ কোনে ৰক্ষা কৰিব ওলাই আহা বুলি ক'লে মানে আমি সকলোৱে চিঞৰিব পাৰো হাতে কামে কোনে লাগিব হাতে কামে লগাৰ আমাৰ নেতা লাগে। আজি আলোচনাৰ কথা কৈছো এই গোটেই বিষয়টো আমি যদি আলোচনাত ভাৰতীয়সকলক যুক্তি সহকাৰে পৰাভূত কৰিব পাৰো কিয় নোৱাৰো আমি ভয় কৰো কেলে টেবুললৈ যোৱাৰ আগতে আমি পেপুৰা লাগিবলৈ বিচাৰো আমি মানে একেবাৰে নিম্নমানৰ কথাটো চিন্তা আমি সকলোকে কোৱা নাই কিছুমানে ভাল চিন্তা কৰিছে কিছুমান আমাৰ নেতা বুদ্ধিজীৱী সেইসকলে কিন্তু নিম্নগামী ফালে আগতেই যাবলৈ বিচাৰে আগতেই যোৱাটো কামনা কৰে এইটো কিন্তু আমাৰ মানে আমি কেতিয়াও মানি ল'ব নোৱাৰো। বিশেষকৈ আমাৰ কৃষক মুক্তি সংগ্ৰামৰ নেতাগৰাকী ঠিক কথা কৈছে তেখেতে ঠিক কথাই আলোচনা আমাৰ যি আলোচনাত আমি গোটেই জাতিটোক সুৰক্ষিত কৰিব পাৰো সুৰক্ষিত কৰে ভৱিষ্যতলৈ এই জাতিক ফলগিৰিক কোনো যাতে আকৌ দ্বিতীয়বাৰ প্ৰতাৰণা কৰিব নোৱাৰে কোনো যাতে এই মানে জাতিক সদায় মানে
বা এনেকুৱা অৱৰোধ দমনিত কৰি ৰাখিবলৈ বিচাৰে ইয়াত আজি অসমত আহি বাহিৰৰ আমোলাবিলাক কি দপদপায় কিহৰ কাৰণে দপদপাই পাইছে অকল ভাৰতীয় সংবিধানখনৰ কাৰণে যিহেতু ভাৰতীয় সংবিধানৰ অধীনত সিহঁতৰ সংখ্যাগৰিষ্ঠ এমপি ইউপি এমপি মানে বিশেষকৈ যি পাৰ্লিয়ামেণ্ট মেম্বাৰ উত্তৰ প্ৰদেশৰ কিমান মেম্বাৰ আছে বিহাৰৰ কিমান মেম্বাৰ আছে ৰাজস্থানৰ কিমান মেম্বাৰ গুজৰাটৰ কিমান মেম্বাৰ আছে আমাৰ কেইটি মেম্বাৰ আছে এই পাৰ্লিয়ামেণ্টৰ যোগেদি কেইটি মেম্বাৰ আছে দিল্লী কি কৰিব আপুনি আমাৰ কেইজন IAS অফিচাৰ আছে কেইজন মানে ICS অফিচাৰ আছে এইবিলাক সবটো আপোনালোকে জনা প্ৰয়োজন আমি কেতিয়াও এই গণতন্ত্ৰ এনেকুৱা ধৰণৰ আমাক হৈছে বান্ধি পিনি সংবিধান এনেকুৱা ধৰণৰ ভাই আমাক এপুৰালে আমি কত মাত মাতিব নোৱাৰো আজি এটা অসমৰ মাত মাতিব আজি অসমৰ যিবিলাক সেক্ৰেটাৰী আছে কেইজন সেক্ৰেটাৰী চিফ সেক্ৰেটাৰী হলো বাহিৰৰ পানিব অন্যান্য পুলিচ বিষয়া হলো বাহিৰৰ পৰা আহি কি কৰে আমাক ডমিনেট কৰি ৰাখে মানে এই কথাবিলাক জানে আপোনালোকে যাতে এই বিষয়বস্তুটো যে তৰল কৰি নিবলৈ আপোনালোকৰ শক্তিশালী যদি এইটো শক্তিশালী কৰিবলৈ ইচ্ছা আছে আমাৰ লক্ষ্যত আমি উপনীত আমাৰ লক্ষ্য মানে আপোনালোকৰ লক্ষ্য আপোনালোকৰ সতি সন্ততি আপোনাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতৰ এটা বিপদৰ পৰা সুৰক্ষিত হৈ থাকিব এই কাৰণেতো আমি সংগ্ৰাম কৰিছো আমি নেতা হ'বলৈ আলফা নেতাসকল গৈ প্ৰেচিডেণ্ট হ'ব অসম স্বাধীন আমি যোগ্য আমাৰ যোগ্যতা নাথাকিব পাৰে এখন ৰাষ্ট্ৰ চলাবৰ কাৰণে সেই ৰাষ্ট্ৰ এই যোগ্য ব্যক্তি আমি এৰি দিব লাগিব আমি আমাৰ মানসিকতা সেইটো আছে সেইকাৰণে আপোনালোকক মই বিনম্ৰভাৱে কথাবিলাক উত্থাপন কৰিছো বেয়াভাৱে নল'ব প্লিজ ডোন্ট টেক আদাৰৱাইজ মই আপোনালোকক এই কথাটো যুক্তিৰ খাতিৰতে মই যুক্তি দিছো আৰু এনেকৈ যে আমি যদি মানে নলওঁ তেতিয়াহ'লে কোনো মানে এটি বাৰে বাৰে আমাক অসমখনক পেপুৰা লাগি দিব পেপুৰা লগাব অসমৰ সম্পদ অসমৰ সকলোৱে ভৱিষ্যতটো সাংস্কৃতিকভাৱে আমাক ৰোধ কৰি দিব আজি আপুনি চাওক অসমীয়া চলচ্চিত্ৰৰ এটা মানে এখন অনুৰ নামে এখন চিনেমা হৈছে তাৰ এতিয়া কিছু চিনেমা হলৰ মালিকবিলাকে এই অনুৰ এটা শ্ব' দিবৰ কাৰণে এটা মাত্ৰ ইভিনিং বা মৰ্ণিং শ্ব' এটা দিবৰ কাৰণেও সিহঁতে আগ্ৰহ প্ৰকাশ কৰা নাই সিহঁতে আমাৰ অকল এইটোৱে নহয় ৰাজনৈতিক অধিকাৰে নহয় সাংস্কৃতিকভাৱে আমাৰ আগ্ৰাসন চলাইছে ব্যৱসায় ইকনমিকটো একেবাৰে চলাইছে চকুৰ আগত সকলো দিশতে আমাক আগ্ৰাসন চলাই শেষ কৰিবলৈ বিচাৰিছে ইমানবিলাক দেখিও আমি কিয় আমি ৰাজনৈতিক অধিকাৰটো পাব লাগে বা এই বিষয়টো আমি সকলোৱে একমত হ'ব লাগে ইয়াত দ্বিমত হ'ব নালাগে সকলোৱেতো উপকাৰ হ'ব যিটো বাগে অকল আলফাকে নাখায় সমগ্ৰ অসমৰ থলগিৰি জাতিক শেষ কৰি আহিছে এফালৰ পৰা একেবাৰে নিবলিং কৰিছে ভৰিৰ পৰা একেবাৰে মূৰলৈকে খাবৰ কাৰণে এটি চেষ্টা চলাই আহিছে খাই আহিছে এতিয়া অকল ডিঙিটো ওলাই আছো আমি অকল ডিঙি ওলাই আহিছে আমাৰ ডিঙিটো গিলিবলৈ বাকী আছে ইমান জানিও আমি কিয় যিকোনো বিষয়ে আলোচনা কৰিব পৰা গণতন্ত্ৰত সুযোগ আছে যিকোনো বাধা প্ৰকৃতিত হয় পৃথিৱীৰ গণতন্ত্ৰ মানে আৰু আব্ৰাহাম লিংকনে প্ৰথমে প্ৰতিষ্ঠাপক আব্ৰাহাম লিংকন তাতে কিমান আমেৰিকাত কিমান ধৰণৰ নাৰীৰ পৰা আদি কৰি ব্লেকে হেৰিৰ অধিকাৰ পাব লাগে আমুক পাব লাগে সকলো বিষয়টো পৰ্যায়ক্ৰমেতো আব্ৰাহাম লিংকনৰ যিবিলাক সূত্ৰ সেইবিলাক সূত্ৰ ধৰিয়েতো আমেৰিকাৰ যিটো গণতন্ত্ৰৰ আজিও শক্তিশালী বুলি কয় বা প্ৰতিষ্ঠাপক বুলি কয় ফাদাৰ নেশ্যন বুলি কয় গণতন্ত্ৰৰ সেই এটা উদাহৰণ দাঙি ধৰি আহিছেতো আৰু কিন্তু আজি ভাৰতবৰ্ষত যি ধৰণে যে পৃথিৱীৰ বৃহত্তৰ গণতন্ত্ৰ বুলি আজি পৃথিৱীৰ বিভিন্ন কোণাত জয়ঢোল পিটি আছে কিন্তু কৰিছে কি গণতন্ত্ৰৰ নামত গণতন্ত্ৰৰ নিজৰ স্বাৰ্থত কিন্তু গণতন্ত্ৰ ভুলঞ্জিত কৰিছে এটা জাতি যদি ভুলঞ্জিত হয় নিজৰ এটা কোনোদিন এই জাতি যদি বুৰঞ্জীগতৰ যি ভূ ৰাজনীতি যিবিলাক অধিকাৰ আছিলে স্বাধীন দেশ আছিলে আৰু সেই জাতিয়ে কেনেকৈ পাব পাৰে ঘূৰাই পাব পাৰে বা তেনেকৈ বিষয়টো উত্থাপন কৰিব পাৰে এই সকলোবিলাক আছে আৰু ৰাষ্ট্ৰই যে শুনিব লাগিব তাৰ সমাধানৰ সূত্ৰ দিব লাগিব ৰাষ্ট্ৰৰ কথা all is not in my court all is not in our alpha I court এই কথাটো ৰাষ্ট্ৰই সৃষ্টি কৰিছে এই গোটেই বিষয়টো আমি কৰা নাইতো অসমৰ থলগিৰি মানুহে এই সমস্যাটো বা আমি সৃষ্টি কৰে না সমস্যাটো এই ইস্যুটোক জটিলতা কৰিছে সমস্যাৰ ফালে ঠেলি দিছে ৰাষ্ট্ৰপক্ষই ঠেলি দিছে ৰাষ্ট্ৰপক্ষৰ উদ্দেশ্য হৈছে এটা জাতিৰ যিটো জাতিৰ মানে এটা বুজা পৰাৰ মাজত সংগ্ৰাম কৰিছিলে স্বাধীনতা সংগ্ৰাম কৰিছিল এই জাতিটোৱে যে প্ৰথমে ভাৰতীয়সকলক আজি কেলৈ এইটো মানি ল'ব না ভাৰতীয়সকলৰ ব্ৰিটিছৰ বিৰুদ্ধে দুটা মানে স্বাধীনতা সংগ্ৰাম কৰাৰ পাতনিটো অসমে মেলিছিলে এই কথাটোতো
বিজ্ঞজনে জানে বুৰঞ্জীবদ্ধ লিপিবদ্ধ আছে আমি এইটো কেনেকৈ মানি লওঁ সংগ্ৰাম আমি আগতে কৈছিলোঁ অসমৰ মানুহে আমাৰ পূৰ্বপুৰুষে ব্ৰিটিছৰ বিৰুদ্ধত সহস্ৰ হোক নিৰস্ব হোক অসহযোগ যোগেদি অসমৰ মানুহে প্ৰথম পাতনি মেলিছিলে এই কথাবিলাকো যে সিহঁতে আমাক পাহৰাবলৈ বিচাৰিছে নিজেও আৰু আমাৰ যিসকল হেন্সমেন আছে যিসকল ভাৰতীয়সকল ৰাজনীতিৰ সোৱাদ লৈ আকৌ ভাৰতীয় হৈ থাকিবলৈ যি ইচ্ছা আছে নিজৰ জাতি অৰ্ধপতনে যাওক ভাষা অৰ্ধপতনে যাওক মানে যিটো জাতি গোষ্ঠীৰ মাজত অনৈক্য সৃষ্টি কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা যিবিলাক ৰাজনৈতিক নেতা আছে এইবিলাক কথা কৈ আছে কিয় নোৱাৰিব গণতন্ত্ৰত কিয় নোৱাৰিব প্ৰকৃত গণতন্ত্ৰত এই সমস্যাটো সমাধান কৰা বা এই সমস্যাটো বিশেষকৈ এই ইস্যুটোলৈ সংগ্ৰাম কৰা এই সংগ্ৰামখন উৰ পেলাবৰ কাৰণে যথেষ্ট উপাদান আছে কিন্তু উপনিৱেশিক সদায় উপনিৱেশিক মনোবৃত্তি লৈ আছে অসমৰ জনগণৰ যিসকল মানে সামাজিক যিবিলাক জাতি জনগোষ্ঠীক লৈ প্ৰতিনিধিত্ব কৰিছে সবল স্থিতি ৰাখিব লাগিব সবল আপোনাৰ যদি প্ৰাপ্যৰ কাৰণে কৈছেতো আজি জনগোষ্ঠীয়ে ইমান আন্দোলন কৰি আছে জনগোষ্ঠীটো এনেই পাব লাগে আন্দোলন নকৰিলেও পাব লাগে কিয় দিয়া নাই আমাৰ দুৰ্বলতাবিলাক জানে আমাক সহজে মেনেজ কৰিব পাৰে সহজে উপঢাকুন দি আমাক কিবা কিবি এই যে হয়তো কোনোবাই বিজেপিলে কোনোবাক বিজেপিৰ কাৰণে টিকেট দিব নমিনেশ্যন দিব সেইটোতে আমি সন্তুষ্ট হৈ আৰু আমাৰ চিন্তাধাৰাক বিপথে লৈ যায় সেইকাৰণে আমাৰ এই অৱস্থা হৈ আছেতো একেটা বাঘে আমাক খাই মাৰিছে এই বাঘটোৰ লগত আমি কেনেকৈ যুঁজিব লাগিব কেনেকৈ সাহসে থিয় দিব লাগিব আমাৰ যুক্তিবিলাক ক'ত হ'ব কেনেকৈ কি হ'ব যিটো নেকি আমি যিখন যুঁজলৈ যাম বা যদি মানে ভাৰতীয়সকলে এই আমাৰ যিটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰিম বুলি তেতিয়াহ'লে অৱশ্যে তাৰপিছত আহিব আপুনি এতিয়ালৈকে সিহঁতে আলোচনা এই বহাম কেনেকৈ সিহঁতক এই কৌশলটো আমি ল'ব লাগিব আলোচনাত কেনেকৈ বহাম সাৰ্বভৌম স্বাধীন অসমত কেনেকৈ এটি আলোচনাত বহি এইটোৱে যে প্ৰথম মূল দাবী হ'ব মূল দাবী নহয় এইটো আমাৰ এই ইস্যুটো পলিটিকেল ইস্যুটোৰ ওপৰত কথা পাতিব লাগিব এই এছুৰেঞ্চটো আমি পাব লাগিব এছুৰেঞ্চ নোপোৱালৈকে আমি যাব নোৱাৰো এইটো প্ৰকাশ্য হ'ব লাগে হাইড এণ্ড চিক হ'ব নালাগে অকল মই জানি মূলত কি কথা ক'লে আমাৰ সংযুক্ত মুক্তি বাহিনী কেইজনমান বিষয় জানিলে আৰু বাদ বাকী গোটেইটো লুকাই ৰাখিলো আৰু পিছত গৈ বুমেৰাং এইটো নহয় সকলোৱে জানিব এইটো বিষয়ৰ লগত আলোচনা হ'ব সাৰ্বভৌমৰ ওপৰত আলোচনা তেতিয়া আপোনালোকে আৰু সবল যুক্তি দিও আমাৰ সাৰ্বভৌম স্বাধীন অসমৰ ক্ষেত্ৰত আমি কি আমি যুক্তি দাঙি ধৰিব পাৰো এইটোৱে হ'ব আমি যদি আলোচনা যোৱাৰ আগতে আমাক নিম্ন ধৰণৰ কথাবিলাক য'ত নেকি আমি যুঁজিবই নোৱাৰো যুঁজিবলৈ ক'ত কম্পজিট ডায়লগত বহাই দিব না কম্পজিট ডায়লগত কম্পজিট বুলি ক'লে মানে একেবাৰে আপোনালোকে গম পাইছে এই যে ইকনমিক পেকেজটো পিছত আনিব প্ৰথম আনিব চিজ ফায়াৰ কেনেকৈ হ'ব সৈন্য কিমান আছে অস্ত্ৰ কিমান আছে আৰু ক'ত থাকিলে সুবিধা হ'ব কেম্পবিলাক ডিব্ৰুগড়ত পাতিব না নলবাৰীত পাতিব না এনেকৈ এই ধৰণে বনাই এই কম্পজিট ডায়লগতে কি কৰিব এই যে সাধাৰণটো চিজ ফায়াৰ লগতে 2 বছৰ পঠাব 2 বছৰ 3 বছৰ তাতেই যাব তাৰপিছতে আহিব আকৌ ল'ৰাবিলাকে দৰমহা কিমান হ'ব মান্থলি কিমান দিব এইবিলাকত কৰি আছে এইবিলাক আৰু এটা আপোনালোকে সকলোৱে আৰু সন্মানিত ব্যক্তিসকলে জনা প্ৰয়োজন সিহঁতৰ প্ৰথম চৰ্ত হয় পৰেশ বৰুৱা আহিব নাই পৰেশ অসম আহিব নাই নাহে এইটোৱে এটা প্ৰথম যেনেকৈ পিচিজি আলোচনা হৈ আছিলে মামণি বাইদেউক কৈছে এজন আনিবই লাগিব মামণি বাইদেউক দায়িত্ব দিয়া হৈছিলে লাষ্টত দুটা চিটিঙৰ 3 নম্বৰটো সেইটোতো লাগিছে ঝামেলা যে কৈছে যে পৰেশ বৰুৱা আহিব নাই পৰেশ অসম আহিব নাই পৰেশ অসম যদি নাহে তেতিয়াহ'লে আমি কোনো আলোচনা নকৰো তেতিয়াহ'লে সিহঁতৰ উদ্দেশ্যটো কি পৰেশ অসমক কিয় লাগে সিহঁতি ভাবিছে অকল এটা দুৰ্বলতা ওলাই পৰিছে যে পৰেশ অসমে অকল সংগঠন চলোৱা নাই এই কথাটো সিহঁতৰ দূৰদৰ্শিতাৰ অভাৱ হ'ব পাৰে সেইকাৰণে যে পৰেশ বৰুৱা থকালৈকে যে পৰেশ অসম থকালৈকে আলফা আই থাকিব তাৰপিছত সেইটো কথা নহয় নলমৰি গজালি ওলাই থাকিব